নমস্কাৰ দি লোৱা। নমস্কাৰ। এক ভাগটো মাতা। এক 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 দুই তিন এক দুই 11। হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ এই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে প্ৰথমত দুআষি চালেই ল'ৰাটোৱে এক দুইখন মাতিছে আৰু ল'ৰাটোৱে মাতিব জনা নাই। ঠিকে আছে, মাতিব জনা নাই, তাৰ বয়স হৈছে, বয়স বহুত সৰু হৈ আছে, বাট মাতিব জনা নাই, সেইটো কোনো আপত্তি নাই, আপুনি শিকাই দিয়ক কথাটো। মোৰ শিক্ষয়িত্ৰীগৰাকীলৈ মই এনেকুৱা এটা প্ৰশ্ন, আপুনি ইয়াৰ সমান বয়সত এই এক দুইখন ভালকৈ মাতিব জানিছিলনে? নিশ্চয় নাজানিছিল। আপোনাৰ নিচিনা শিক্ষাগুৰু এজনে আপোনাক শিকাইছিল, তথাপি এতিয়াহে আপুনি এইটো ষ্টেজত পাইছেহি, আজি শিক্ষকতা অৱস্থা কৰিছে আপুনি। কিন্তু আপুনি কিয় এই সৰু ল'ৰাটোক যেন এনেকুৱা কৰিলে? আৰু চাওক, সি দেশৰ ভৱিষ্যত। আহকচোন এইখিনি কথাতে বাকী আমাৰ ভিডিঅ'টো কিনো, গোটেইটো ভিডিঅ' চাই লওঁ। নমস্কাৰ দি লোৱা। নমস্কাৰ। এক ভাগটো মাতা। এক 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 দুই তিন এক দুই 11 এক দুই 12 এক দুই 19 29। আৰু 4 এক 5 4 দুই 3 4 দুই 11 4 দুই 12 4 দুই 21 39। আৰু 5 এক 4 5 দুই 3 5 দুই 21 5 দুই 42 5 দুই 21। আৰু আৰু একৰ পৰা 10লৈ মাতচোন। এক 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 দুই 3 নহয়, 1 2 3 4 এনেকৈ মাতা। 1 1 3 4 5 6 7 8 9 10 11 12 14 15 16 21 22 23 24 80 90। ক সি এক দুইখন মাতিব জনা নাই, যুগনেট এখন মাতিব জনা নাই। জানিব পাৰিব, আপুনি শিকাই দিয়ক তাক। আৰে আপুনি এজন ইমান মহান শিক্ষাগুৰু হয়, আপুনি শিক্ষাগুৰু মানে মহান এজন। আপুনি যেন তাক এইটো ট্ৰল কৰিলে কিয়? তাৰ ভিডিঅ'টো যেন আপুনি সি মাতা সময়ত আপুনি ভিডিঅ' কৰিলে কিয়? এখন স্কুল, আপোনাৰ স্কুলখনৰ নাম ৰখাওক, তাক ভালকৈ শিকাই দিয়ক। সি এইটো জানা নাই, হয় সি এইটো জানা নাই, তাক বুজাই দিওঁ, আপুনি তাক বুজাই দিয়ক। আৰে আপুনি বুজাই আনি তাক ভিডিঅ' কৰি যেন সকলোতে ভাইৰেল কৰিলে কিয় ল'ৰাটোক? সি এতিয়া ছ'চিয়েল মিডিয়াত অহা নাই, আজি ছ'চিয়েল মিডিয়াৰ যুগ। সি আৰু 2-3 বছৰ পিছত দেখিব, তাৰ নিজকে ভিডিঅ'টো দেখিব। সি দেখাৰ পিছত সি কি কৰিব? আৰে মই এনেকুৱা আছিলোঁ নে? নিজকে তাৰ মাইণ্ডত কি আহিব? নিজে আপুনি চিন্তা কৰক। আপুনি এজন শিক্ষাগুৰু হয়, আপুনি তাক কিয় এনেকুৱা কৰিলে? মই সেইটো ভাল পোৱা নাই। আপুনি চাওক, আপুনিও নাজানিছিলে আগতে, আপুনি সৰুতে আপোনাকো শিক্ষাগুৰুৱে আপোনাকো শিকাইছিলে। তেতিয়া হয় মোবাইল যুগ নাই। আৰে আপুনি যেন এইটো কৰিলে, মানে কাৰণটো কি আছিলে? ইয়াক ভাইৰেল কৰা কাৰণটো কি আছিলে? আপুনিতো গুণী জ্ঞানী শিক্ষাগুৰু এজন হয় ন? আৰে আপোনাৰ মাইণ্ডত কি একো মাইণ্ড বোলা বস্তুটো নাই নেকি আপোনাৰ? আপুনি কাক কি কৰিব লাগে আপুনি ব্যৱহাৰ বুজি নাপায় নেকি? আপুনি শিক্ষকতা কৰিছিল কিয় যদি আপুনি এইটো বুজিয়ে নাপায়? আপুনি শিক্ষকতা এৰি দিয়ক মোৰ মতে, আৰু নেক্সট বাৰ যাতে এইটো নকৰে। এতিয়া যি ভুল কৰিলে সেইটো মানিছোঁ, আপুনি যাতে নেক্সট ভুল নকৰে। ধন্যবাদ থাকিলে এই ভিডিঅ'টো চাই। আপোনালোকে যদি ভাল পালে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক এটা কৰি দিব, আৰু কমেণ্টত কৈ দিব যে কেনেকুৱা পালে ভিডিঅ'টো চাই।